हेलो फ्रेंड्स वेलकम टू माई अनादर ब्लग आपलोक मोर भिडिओ आदरणि जानाइছোঁ और आशा करूँ सकलोৱে भाले आछे। आज रातिपुवा मोर कि हल मैं शुई आছিলোঁ और 5:30 एलार्म मोर सदाय बाजे और आज मैं সেই एलार्मटोक बंद कर किने आको शुई दिলোঁ और बाजिले और एनेकुवा बंद कर लास्टत 6:30 मानत 6:30 मैं शुई उठिলোঁ और शुई उठि किने मोर घৰৰ যিবিলাক কাম আছিলে কামবিলাক কৰিলোঁ আৰু সেইবিলাকে মই আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম। যদি ভাল লাগিব তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ठीक है আৰু কিবা এটা ক'বলৈ থাকিলে চাগে अबे जल्दी बोल, कल सुबह पनवेल निकलना है। যদি চেনেলটোত আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। বলক তেনেহ'লে মই ভিডিঅ'টো আৰম্ভ কৰিম। ৰাতিপুৱা মই আৰু মোৰ ব্ৰাছৰ লগত এটা যুদ্ধ হয় আৰু সেই যুদ্ধত ফাইনেলি মই জিকিলোঁ। ব্ৰাছ হৈ লোৱাৰ পাছত আইনাখনত নিজকে চাই কওঁ, গুড মৰ্ণিং হেণ্ডচাম। আৰু বডি হ'ব গাইস। বডি হৈ গ'ল। क्या बात कर रहे हैं? चाय बोलो चाय, चाय बोलो चाय। আজি আকৌ মই মোৰ নিজৰ বাধ্যঘৰ গৈছোঁ আৰু ठीक है তাৰ পৰা মোক কিবা এটা বস্তু আনিব আছে সেইকাৰণে মই তাত গৈছোঁ আৰু আপোনালোকে লাষ্ট ভিডিঅ' চাইছে তাত মই এদিন গৈছিলোঁ ভাং আনিবৰ কাৰণে अच्छा আৰু কিমান দূৰ আছে কি আছে সেইটো আপোনালোকে চালেই চাগে। আজি পুনৰাই মই আকৌ সিহঁতৰ ঘৰত যাব লগা হৈছে। এইকেইদিন ইমান বেছি ঠাণ্ডা ক'বই নোৱাৰি আৰু ইমান কুঁৱলী পৰে। আজি পুনৰ হাওৰা ব্ৰিজ পাৰ হ'বলৈ এটা চান্স পালোঁ আৰু হাওৰা ব্ৰিজটোতো চালেতো ভয়ে লাগে। এইকেইদিন কাম কৰি পুৰা বডি হৈ গৈছে আৰু অলপ বডি কৰি घर 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 ये घर 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 ये घर 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 ये घर 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 ये घर 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 घर
ভিডিও বানাচ্ছি ভাত হলে ভাত হলে এই সবকে দিয়ে দিবি তো হ্যাঁ ভুক লাগত তো বলে राइते की खेला तेतुल गाछ में ना वो टीटा तेतुल गाछ बहुत बूढ़ा तेतुल गाछ लगे कितना बड़ा बड़ा गाछ उठी यार से भी बड़ा गाछ उठी ठंडा ना लगते काहे ना लगते डबल डबल पिंदी ने किंतु नीचू दिखे जे नीचू दिखे जे तो ठंडा लगते नहीं नहीं लगते इतना ठंडा में हमरा देख तो किरकम पिंदी हारे किरकम फिर भी ठंडा लागते हारा के यार तोरा के ठंडा नहीं लागते और फुजिर फुजिर खाली करे घुरोला तो घरे की भेले खाना पीना ना हेला ठीक है हो घरे कारो घरे तोरा बेलेग घरे जाके जदि मांगबा डायरेक्ट हो जे भूख लागते एटा काम कर देबो बा नाई काम करलो मके भूख लागते खाना खाइले देउ न आहे हले देउ बोलबा ठीक है और चोर केखनो भी ना करबा कि ना करबा चोर नहीं करबा भूख लागते बोल के दूसरा घर से जे किबा वस्तु चोराई के ना खाबा हो भूख लगी किंतु चोर नहीं करबा चोर करले काहे ओटा भूल हइला ओटा बेयाद बिगला करे ना तोरा तो बेयाद भी नहीं लगा ना भालो आदमी लगा है ना तो इसलिए चोर नहीं करबा ठीक है दुकान गई आसो और भात काणे किबाटा लय दिम बोली भाविছোঁ जी पारो हेटुৱে लय दिम इमान बेছি ধনী মানুহ নহয় কিবা একদম ডাঙৰ বস্তু ল'ব পাৰিম তেনেকুৱা নহয় যি পাৰিম হেতুৱে মই ল'বলৈ চেষ্টা কৰিম ठीक है এখন স্যান্ডেল কিন দেম হো আর স্যান্ডেলটাকে ভালসে রাখবা হাওয়াই স্যান্ডেল লাগে কিন্তু বেশি দামি স্যান্ডেল নাই কিনে পারো गौरी लगा फाइट के ठीक खाना कितना है देखते हमारा इतना ठंडा लगे इसको भी ठंडा लगे नहीं दे धुआई हो सबे धुआई हो हाथ मुँह गड़ हाथ सब धुआई हो इतना लेटरा इरकन रले बेमार हो रे हो इरकन लेटरा नाई रहबा आरे दिके बोर्ड जाबा हो
খাবা হও এই জলে এই জ্বর নাই করবা সিহঁতক বাই বাই কৰি মই নিজৰ কামলৈ ওলাই যাওঁ। ক্লাছত আহিয়ে প্ৰথমতে এটেণ্ডেঞ্চ মেইনটেইন কৰি লওঁ মই। ইয়াৰ পাছত আছিলে তোমাক ইয়াত এণ্টাৰ কৰিব লাগিছিলে হা ফাৰ্ষ্টতে পেজটো অনাৰ পাছতে তুমি নকৰি এক নিউ লিষ্টৰ পাছত এনেকুৱা এটা লিষ্ট ওলাব। আমি ইয়াত থকা টাইটেল, ফাৰ্ষ্ট নেম, লাষ্ট নেম এইকেইটাকো আমি ইউজ কৰিব পাৰিম, কিন্তু এতিয়া আমি কেলে নকৰোঁ, আমি নিজৰ ফালৰ পৰা আমি কাষ্টমাইজ কৰিব বিচাৰিছোঁ। তো কাষ্টমাইজ কৰিবৰ কাৰণে কাষ্টম চাহ আনিবলৈ গৈছোঁ গাইছে। আজি ঘৰৰ পৰা চাহ আনিব নোৱাৰিলোঁ, দেৰি হৈ গ'ল সেইকাৰণে। চাহ আৰু ব্ৰেড চপ খাম, বহুত ভোক লাগি আছে। আমাৰ আলহীবিলাকৰ কাৰণে ব্ৰেড কাটা বিস্কুট লৈ গৈছে। ठीक है। চাহ খাই ল'ম ফ্ৰেণ্ড এতিয়া। আজি ঘৰৰ পৰা চাহ অনা নাছিলোঁ যিহেতু মোদী দিয়া চেনিটো শেষ হৈ থাকিলে আজি দোকানৰ পৰা আনিলোঁ আৰু চাহৰ লগত খাবৰ কাৰণে এইকেইটা ব্ৰেড চপ আৰু এইটো আমাৰ আলহীবিলাকৰ কাৰণে আনিছোঁ। আলহীবিলাক আজি আহিছিলে খালী মুখতে ঘূৰিব। চাহ খাই ল'ম। চাই বলো চাই, চাই বলো চাই। বহি আছে আৰু ইলাজ কৰিছে অলপ। क्या हुई? অথনি আনিছোঁ ঠাণ্ডা হৈ গ'ল সেইকাৰণে ইমান বেছি মজা লোৱা নাই। এফালে ব্ৰেড চপ হজমেই হোৱা নাই আৰু মোৰ ভাত খোৱাৰ টাইমেই হৈ গ'ল, সেইকাৰণে মই ভাত খাবলৈ ওলালোঁ। মোৰ টিফিন ডিকিৰ ভিতৰতে লৈ আনো, সেইকাৰণে মই তাৰ পৰা ওলাই লৈছোঁ। চব্জি আছে, ভাত আছে আৰু দোকানৰ পৰা এইটো ব্ৰেডটোৰ লগত যিটো চাটনি পাইছিলোঁ সেইটো চাটনিটো আছে, তাৰ লগতে খাম আৰু। মই সেই সময়ত ঘৰ আহি পালোঁ আৰু আজিৰ এই ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু আজিৰ ভিডিঅ'ত মই যিবিলাক দৃশ্য দেখাইছোঁ সেই ভিডিঅ'বিলাক বা সেই দৃশ্যবিলাক আপোনালোকক দেখুৱাই কিনে মই চব কৰা নাই, আৰু সেইটো মোৰ এটা সপোন হয় আৰু সেই সপোনটো মই আজি 1% ছাকচেছ হৈছোঁ বুলি মই ভাবোঁ। আৰু আপোনালোকক যদি ভাল লাগিলে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। আজি ইমানতে ৰাখিছোঁ। আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে সকলোকে বাই বাই এণ্ড মে গড ব্লেছ ইউ অল।